মোবাইলটো মানে ইমান ফকতীয়া কৈছো নহয় পাৰিলে কোনো নল'ব वेलकम बैक टू माय यूट्यूब चैनल कोमल कोंवर आज माने ट्रैक्टर हाल बाब ओलाइছো ए दायहতৰ পথা ফালে এফালে দায় ফাল ঠিক কৰি আছে এ মানে ক'ত ৰবিগে কামাখ্যা আমি এতিয়া কামাখ্যাত মানে যা ট্ৰেক্টৰখন যা হেটো হাল বাব যাম আৰু মই এনেই মানে মোৰ ট্ৰেক্টৰ চলাব নাজানো এনে লগতে যাওঁ এতিয়া বুটু তো পেনটো কি হ'ল লেটেৰা তো পেনশন নাই বিন্দা আমালৈ যাবি এই যাবি নাযাও ক'ত খচিলিগে মো পোৱালিটো নিচিনা হৈ আছে আমাৰ ট্ৰেক্টৰ ষ্টাৰ্ট দিয়া নতুন ষ্টাইল দিয়ে জলদি দে বেটেৰী খাৰাপ হৈ গ'ল নেকি বাৰু হেভি ড্ৰাইভাৰ দেই কথা আহি পালোঁ আমি এইফালে এতিয়া প্ৰথমতে এই কঠীয়াখিনি লৈ যাওঁ তাৰপিছতে হাল বোৱাগৈ হ'ব নে কি কৰ মানে কি হ'ল আকৌ মানে ইনষ্টাগ্ৰামৰ পুৰণা একাউণ্টটো মানে ডিলেট হৈ থাকিলে মানে লক হৈ থাকিলে মানে যোনটো নাম্বাৰত খুলিছিলোঁ মই সেইটো নাম্বাৰ এতিয়া নাই মানে লক হৈ গ'ল OTP মেছেজ নাহিছে খুলিব পৰা নাই নতুন এটা খুলিলোঁ তলত লিংকটো থাকিব ফ'ল' কৰি দিব আমাৰ এতিয়া কঠীয়া বন্ধা হৈ গ'ল সেয়াত নুজুৰিলেগে চিটৰটো লৈ লৈছোঁ বিন্দাছ এতিয়া গৈ আৰু হাল বাম কিমান লাগে নাজানো তাৰপিছত ভাত খায়ো নাহিলোঁ ৰাতিপুৱা তই খালি না ভাত খালোঁ মই ভাত খাই নাহিলোঁ আৰু ভোক লাগিছে অকণমান কেৰাঙলটোত কালি কুমাৰণীয়ে ফুটিলে একেবাৰে ইমান বিষাইছে নহয় একদম ফুলি গৈছে চাওক না হেভি ড্ৰাইভাৰটো বাবা এনেকুৱা খাতৰা স্পীড নিছে পেলাই দিলে অঁ भाजे दिलो नहीं है दिलो हो जाओ रो नेता भी रो हे रहा नहीं जाता तड़प ही ऐसी है ना ए मु टेमान लगा के टेमान पेंगो तेला ये गांव में फटाफट हाल हुआ है कौन है মানে কথাটো এনেকুৱা হৈ গ'ল এতিয়া মানে ট্ৰেক্টৰখন ইয়াত ফচি গৈছিলে মানে বোৱা নহ'ব ভালেমান দ মানে মাটিটো ফালখন মানে তলত নোসোমাইছে অকণমান সোমাইছে তাৰপিছত এতিয়া ইয়াত বোৱা নহ'ব চাগে নতুনতে নহ'ব ঘৰলৈ যোৱাই ঠিক দেখিছোঁ চাই লওঁ এতিয়া কি হয় এই কঠীয়া চঠীয়া আনি থ'লোঁ হ'ব বুলি এতিয়া কি হয় হ'ব আৰু এইফালে চাওক এনেই বোকা হ'লোহি আৰু আহি কেনে গাটো ধুবলৈ চাবোন এনেই যাব চাবোন চিন্তা কৰিছে মইতো ভাতো খোৱা নাই এই চাবোনৰ চিন্তা কৰিছে এটা কথা দিব কৈছিলে কোনোবাই আকৌ মানে বাই দিব কৈছিলে তাক 2 বিঘামান যদি হয় আৰু তাতে বাম নহ'লে ঘৰ যাব লাগিব বোকা এঘাৰখন কেনে লাগি আছে চাব তোৰ ট্ৰেক্টৰ আজি হেৰিয়াত জুবিয়াই দিবি আৰু বুঢ়ী ঢিঙত এই মানুহজনে কি ক'লে হ'ব না নহ'ব নহয় এতিয়া কি ঘৰ যাওঁ নেকি ঘৰ যাব বল পানী শেষ কৰিলি পানী এটা দুইটা খাই এদাই কৰিলোঁ আধা পানী পৰিয়ে এদাই হ'ল আহোঁতে এতিয়া ঘৰলৈ গৈ থাকোঁ গা চা ধুই লগে এতিয়া হাল বোৱা নহ'ল আৰু কিন্তু ক'ব তাকে আৰু ভিডিঅ' নাছিলে ভাবিলোঁ আৰু এনেই দাইহঁতৰ লগতে হাল বাবলৈ ওলাই আহোঁ মোৰ ব্লগ এটা হ'ব তাকে এতিয়া কি হ'ব আমাৰ ঘৰত গৈ গা চা ধুই ভাতটো খাই লওঁ মোৰ মোবাইলটো মানে ইমান ফকতীয়া কৈছোঁ নহয় ভিডিঅ'ৰ কাৰণে ল'লোঁ মানে ভাল দেখি মানে মডেলটো ভাল দেখি নতুন আহিছে যিহেতু মোবাইলটো লৈ ল'লোঁ কেমেৰা কোৱালিটি ইমানেই বেয়া কৈছোঁ নহয় না ভালছে ফ'কাছ কৰিব পাৰে না ভালছে উঠে একদম ইমান কোলা উঠে একদম মানে কৈছোঁ নহয় আমনি লাগিছে মোবাইলটো ৰিয়েলমি বাকীবিলাক মোবাইলটো ভালে দেখিছোঁ এই ৰিয়েলমি C35 নতুন মডেলটো যে একদম ফকতীয়া মডেল কৈছোঁ নহয় এইটো পাৰিলে কোনো নল'ব মই মাথাটো বেয়া হৈ গৈছে
ঘৰৰ আগফালে ট্ৰেক্টৰ ৰখাই লৈ এতিয়া মই বিন্দাছ গাটো ধুই ভাতটো খাই লওঁ এইফালে শুকান মাছ আলু আৰু ধুন্দুলি বুলি কয় সেইটো আছে তাৰপিছত ভাতটো খাই লওঁ তেনেকৈ সুদা ভাত মা জলকীয়া নাই জলকীয়াও নাই খাই লওঁ ভাতটো খাই আহি আদাৰ লগত অকণমান বহি আছোঁ এই দদৈ কিবা খালৈ নে কি বনাই আছে তই কি বনাইছা খালৈ জানা তুমি বনাবলৈ गजब बेइज्जती है চাওকচোন অকণমান কেনেকৈনো বনাই খালি অকণমান স্পীড কৰি দিম সোনকালে বনোৱা তুমি মই দেখাব লাগে চোলা খুলি আমি বহি আছোঁ চাওকচোন ইমান ৰ'দ এইফালে আমাৰ দুদো খালৈটো হৈছে তুমিয়ে সোমাই থাকিব পাৰিবা যিমান ডাঙৰ খালৈ বনিছে এইফালে আমাৰ মতিয়া এটা বহি আছে সঁচাকৈ ইমান ডাঙৰ খালৈ চাকৰিটো খাওঁ বুলি ভাবিছোঁ আইতাৰ লগতে এইফালে মই বহাই দিছোঁ আইতাহঁতে চব বাহিৰত বহি আছে তাৰপিছত মই বনাওঁ বুলি ভাবিছোঁ তাকে এইফালে মিক্সাৰ চিক্সাৰ আছে এইফালে মই চেচ কাটি খাম আৰু মানে দুপৰীয়া চাবানটোৰ পৰা লাল চাহটোৰ পৰা খোৱা মজাটোৱে বেলেগ ভাত নাখালেও হৈ যায় তাৰ দুটোৰ কাৰণে বাকিছোঁ এইফালে পেহী আৰু মোৰ কাৰণে তই এই বাতিখিনি লৈ যা না মই তোক সেইখিনি লৈ গৈছোঁ আমাক খোৱা টাইমত তই ক'ৰবাত টপি গ'লি বাৰু পটকৈ হে চাচোন চাৰিডালে ধুনীয়াকৈ বনাই লৈছিলোঁ আৰু তই অকলে লৈ খাই আছোঁ খাবা A few moments later অকণমান শুই দিলোঁ দুপৰীয়া হোৱা তেনেকৈ অভ্যাস নাই বাৰু আজি শুই দিলোঁ টোপনি ধৰিলে এনেই অকণমান ওলাই আহিছোঁ ভাবিছোঁ কিবা অকণমান লৈ যাওঁ খাবলৈ গধূলি মানে একেবাৰে সুদা ভাতকেইটা খাব মন নাযায় আৰু কিনো পাওঁ মাছ মাংস কিবা পালে অকণমান লৈ যাওঁ আৰু তাকে ওলাই আহিছোঁ আমাৰ ৰাস্তা চাওক না চাইকেলখনে লৈ আহিছোঁ বাইকখনটো আনিব নোৱাৰি যিহে ৰাস্তা বেয়া মানে এতিয়া কি ক'ম বাৰু এখনতে বাইক চলোৱাও মুস্কিল আৰু চাইকেল চলোৱা মুস্কিল সেইকাৰণে চাইকেলখনে যেন তেন লৈ আহিছোঁ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু ইনষ্টাগ্ৰামৰ লিংকটো প্লিজ ফ'ল' কৰি ল'ব দেন আজিলৈ বাই বাই